নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই যিহেতু ভালে আছোঁ, গতিকে আজি অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ভিডিঅ'টো মই এইটোৱে দেখাব বিচাৰিছোঁ, মানে কি মই প্ৰথম কাম এটা হাতত লৈছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে যেন মই আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। আপোনালোকে মোৰ আশীৰ্বাদ কৰিব আৰু মোৰ নতুন চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহকচোন এতিয়া ভিডিঅ'টো মই কি কৰোঁ, কেনেদৰে কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ চেনেলটোৰ যোগেদি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ। তাৰপিছত এতিয়া আৰম্ভ কৰিব লৈছোঁ মই দহি গুঠা মানে কি মই এবাৰ প্ৰথমবাৰ ট্ৰাই কৰিবলৈ লৈছোঁ, কাৰণ কামবোৰ সকলোকে কৰি থকা দেখোঁ আৰু নিজৰো মন যায়। গতিকে আজি ভাবিলোঁ ঘৰতে সূতা অলপ আছিল, গতিকে মই চাদৰখন আছিল যিহেতু ইমান মিলাই কৰি চোৱা নাই, কাৰণ প্ৰথমবাৰ কৰি চাম কেনেকুৱা কি হয় চাই লওঁ বুলি পেলাই। আৰু এতিয়া মই সহজ পদ্ধতিৰে আচলতে দহি গুঠিবলৈ মই চেষ্টা কৰিছোঁ। এনেদৰে মই সূতাকেইডাল এনেকৈ বান্ধি লৈছোঁ। বান্ধি লৈ পেলাই মই গাঁঠি দি সূতাখিনি ৰখাই লৈছোঁ। ৰখাই লৈ এইখিনি আপোনালোকে দেখিছে নহয় কেনেকৈ বান্ধিছোঁ। তেনেকৈয়ে এতিয়া সূতাখিনি ইয়াতে দি লৈ পেলাই মই এতিয়া সূতাটো গাঁঠি এটা দি পাকটো দি আকৌ উল্টাই লৈ এনেকৈ দুটা ভাঁজ কৰি লৈছোঁ। কৰি লৈ পেলাই এতিয়া মই ইয়াতে আকৌ গাঁঠি দিম। গাঁঠি দিয়াৰ সময়ত হয়তো মোবাইলটো মই ধৰি থাকিব নোৱাৰোঁ, গতিকে এতিয়া এইকেইটা দিয়া নিচিনাকৈ মই এনেকৈ গাঁঠিটো দি ৰখাই ল'লোঁ। মোবাইলটো যিহেতু মই নিজে ভিডিঅ'টো কৰি থাকিব লগা হৈছে আৰু এখন হাতেদি খুব গাঁঠি দিবলৈ অসুবিধা হয়, গতিকে মই এতিয়া গাঁঠি দি ল'লোঁ। আৰু এতিয়া মই সেইকেইটাৰ নিচিনাকৈ এইটো সমান আকাৰেৰে আকৌ কেঁচিখন লৈ কাটি দিম। কেঁচিখনো অৱশ্যে ইমান বেছি বৰ ধাৰ নাই, আচলতে মই প্ৰয়োজনীয় বস্তুটো ল'মহে যোগাৰ কৰি, কিন্তু মই আজি কৰি চাওঁ বুলি পেলাইহে মই আগবাঢ়ি পেলাই মই কামটো কৰি চাইছোঁ কেনেকুৱা হয় কি কথা। আৰু এইটো জোখতে মই আকৌ এইটো কাটি দিম। কাটি দিয়াৰ পিছত দেখিব আপোনালোকে এইখিনি সমান আকাৰে মই এনেকৈ কাটি ল'লোঁ। এতিয়া কাটি হৈ গৈছে আৰু মই এনেকৈ বান্ধি আহি আছোঁ। দহি গুঠি হোৱাৰ পিছত আপোনালোকক মই কমপ্লিট হোৱাৰ পিছত চাদৰখন মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোক জনাই দিব যদি কিবা ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে মোক আঙুলিয়াই দিব, কাৰণ মই এবাৰ প্ৰথম কৰিছোঁ যিহেতু, গতিকে মই ইমান ভালদৰে নাজানো। চেষ্টা কৰিছোঁ নিজে কি বুলি ক'ম আৰু, যে কৰি চাওঁচোন কেনেকুৱা হয় বুলি পেলাই মই আচলতে দহিটো গুঠি চাইছোঁ কি হয়। আৰু এইখিনি আছে, এইখিনি হোৱাৰ লগে লগে মই আপোনালোকক দেখাম বাৰু কেনেকুৱা হৈছে। এয়া দেখিছে মই তেনেদৰেই গোটেইখিনি দহি গুঠি ভৰাই দিলোঁ চাদৰখনত। আৰু কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ লোৱাটো কিবা সহজ পদ্ধতিৰে বনাম বুলি ভবাৰ কাৰণে আচলতে মই তেনেকৈ কৰিছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে মোক শিকাই দিব। আশা কৰোঁ আপোনালোকে মোক এইখিনি সহায় কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ, বাই বাই।